অসমখন ধ্বংস কৰি আৰু অসমখন বেছি নিজৰ সম্পত্তি ক'ত বনাইছে ডুবাইত তাকো কিমান হাজাৰ কোটি টকা 52,000 কোটি টকা আচৰিত কেলেংকাৰী বিজেপি চৰকাৰৰ একদম লিডাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমখন বেচিলে সব ধ্বংস কৰি বাপৰে পাছপোৰ্ট ভিজা খুলিছে তিনটা বাহ কি যে দিন আৰু সকলো ভিডিঅ চাওক एम ग्रुप रिनिकी भूया शर्मा ये आपके सामने एक प्रॉपर्टी है। अब आइए आप इनकी दूसरी प्रॉपर्टी पर। प्रॉपर्टी टाइप फ्लैट अलबर्शा साउथ फोर्थ, ये सारे म्युनिसिपैलिटी नंबर, बिल्डिंग नंबर, ये सब कुछ ओनर्स पे आ जाइए। एम ग्रुप रिनिकी भूया शर्मा। आप कहेंगे साहब ये तो प्रॉपर्टीज हैं विदेश में, तो क्या हो गया? कई लोग रखते हैं, हाँ रखते हैं, लेकिन वो लोग अगर चुनाव लड़ते हैं या उनकी पत्नी या पति अगर चुनाव लड़ते हैं तो अपने एफिडेविट में तो लिखते होंगे, दिखाते होंगे। उनका एफिडेविट देख लीजिए, ये सब मैं आपको भेजने भी वाला हूं। एफिडेविट में दुबई की इन दोनों प्रॉपर्टीज का जिक्र क्यों नहीं है? हिमंता बिस्वा शर्मा जी, क्या रिनिकी भूया शर्मा आपकी पत्नी है? या आप उस पर भी इनकार कर देंगे? है ना? है तो आपने अपने एफिडेविट में जहां स्पाउस की प्रॉपर्टीज दिखाई हैं, एसेट्स दिखाए हैं, व्हाई हैव यू नॉट शोन दीज टू प्रॉपर्टीज ऑफ दुबई? ৰিনিকি ভূঞা যোনটো নাম নেকি এই সৰুৰ পৰা ডাঙৰলৈকে চিনি পায় কি হয় হিমন্ত বিশ্ব শৰ্মাৰ ৱাইফ মানে মানুহজনী ঘৈণীয়েকৰ একাউণ্টত ইমান পইচা থাকে, মামাৰ একাউণ্টত ইমান পইচা থাকে, বা সেইটো হিমন্ত বিশ্ব শৰ্মাৰ একাউণ্টত ইমান পইচা থাকে, কিন্তু তাৰে মাজত মই স্পষ্টভাৱে আপোনাক ক'ব খুজিছোঁ 52,000 কোটি টকা কোনো এইটো সাধাৰণ পইচা নহয়। যোনটো নেকি আমাৰ লিখীয়া মানুহ এইটো ইনকাম কৰিব হ'লে 700 কোটি বছৰ লাগিব। সেইটো মই স্পষ্টভাৱে ক'ব খুজিছোঁ আপোনালোকক। যোনটো চৰকাৰে নেকি ইমান ডাঙৰ কথা কয়, সেইটো চৰকাৰৰ লিডাৰবিলাকৰ ওচৰত পইচা কি চাবা? অসমখন ধ্বংস কৰি আৰু অসমবাৰ গোটেই লুটি পিনা এতিয়া তেওঁলোকে নিজৰ একদম এৰিয়া চব বনাই লৈছে, মানে তাকো তিনটা পাছপোৰ্ট। আকৌ সেইবিলাক মানুহকে আপোনালোকে কি বুলি কয় বিজেপি চৰকাৰ জিকাবলৈ লয়। যিবিলাক মানুহে নেকি জুবিনদাক প্ৰি প্লেনিং কৰি হত্যা কৰিলে, ডাইৰেক্ট চিধা কথা কৈছোঁ, মই জুবিনদাক হত্যা কৰা মেইন মানুহটো হৈছে হিমন্ত বিশ্ব শৰ্মা। ইমান পইচা মালি যে তেওঁ হিমন্ত বিশ্ব শৰ্মাই জুবিনদাক হত্যা কৰিছে। আৰু নিৰ্বাচন আহি আছে, অলপ মনত ৰাখিব যে এইবিলাক কেলেংকাৰী কাহানিও নাযায়। এইবিলাক কেলেংকাৰী লুকুৱাবলৈ চেষ্টা কৰিব এতিয়া, কিন্তু লুকাব নোৱাৰে। যদি বেলেগ চৰকাৰ আহে চুচৰাই আনি পিটিব লাগে ৰাস্তাত। কাৰ কথা কৈছোঁ গম পাইছে? জুবিনদা হত্যাকাৰীৰ কথা কৈছোঁ। শ্যামকানু মহন্ত, চিৰাজ শৰ্মা বাদ দিয়ক, সেহেঁতি জুবিনদাক মাৰিছে, কিন্তু মেইন মানুহটো হৈছে হিমন্ত বিশ্ব শৰ্মা। সত্য কথা। আৰু কিমান কেলেংকাৰী কৰিব আছে, কি কৰিবলৈ আছে কৰক, অসমখন ধ্বংস কৰক।